এই মুহূৰ্তত দিবলৈ আন এক ডাঙৰ খবৰ বাল্য বিবাহক লৈ নো কম্প্ৰমাইজ আকৌ আৰক্ষীৰ অভিযান গ্ৰেপ্তাৰ হৈছে বাল্য বিবাহকাৰী দয়া নাই ক্ষমা নাই নীতিৰে পুনৰ বাল্য বিবাহ বিৰোধী অভিযান বাল্য বিবাহক লৈ ৰাজ্যত নো কম্প্ৰমাইজ নীতি বিপদ অনিবাৰ্য 18 বছৰৰ তলত কিশোৰীক বিবাহ কৰোৱাসকল বাল্য বিবাহ কৰি পুনৰ আৰক্ষীৰ জালত পৰিল এজন যুৱক ৰেহাই দিয়া নহ'ব বাল্য বিবাহত জড়িত অভিভাৱক তথা পৰিয়ালকো অবৈধ বাল্য বিবাহ কৰা লোকৰ তালিকালৈ গাঁৱে ভূঞে ঘূৰিব আৰক্ষী গোলকগঞ্জত আগমনী আৰক্ষীৰ অভিযানত জালত পৰিল এজন বাল্য বিবাহকাৰী বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত আগমনী আৰক্ষীৰ জালত পৰিল খেৰাবাৰীৰ সুহেল ৰাণা আহমেদ বাল্য বিবাহক লৈ অসম আৰক্ষীয়ে পুনৰ আৰম্ভ কৰিছে জোৰদাৰ অভিযান বাল্য বিবাহৰ বিৰুদ্ধে আকৌ কঠোৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ ইতিমধ্যে দীঘলীয়া তালিকা প্ৰস্তুত কৰি হেণ্ডকাপ লৈ সাজু হৈছে আৰক্ষী বেআইনী প্ৰমাণিত হ'লেই যাব লাগিব জেললৈ 18 বছৰৰ তলত কিশোৰীক বিবাহ কৰোৱাসকল পৰিব নিশ্চিত বিপদত অভিযুক্ত সুহেলক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে ধুবুৰী আদালতত বাল্য বিবাহকাৰীৰ বিৰুদ্ধে ভিন্ন প্ৰান্তত চলিছে জোৰদাৰ অভিযান অবৈধ স্বামীৰ তালিকালৈ গাঁৱে ভূঞে অভিযান চলাব অসম আৰক্ষীয়ে বহু বিবাহ আৰু লাভ জেহাদক লৈ কঠোৰ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আন্তঃধৰ্মীয় বিবাহৰ ক্ষেত্ৰত কোনেও ভুৱা পৰিচয় দিব নোৱাৰিব